মাৰাণ মাৰবে ভুগমেন দিন হ'ল এসপ্তাহ পাৰ হৈ গ'ল গ'লে খেৰ কিডালে বিক্ৰী যোৱা নাই ঘাঁহ কাটা পালিও ক'ব পৰা নাই মাহঁতো আকৌ চিন্তা নকৰে নহয় যে মোৰ মাথাত জাপি দিছে এইগিলাখান বস্তু ঘণ্টা মূৰৰ সোপা কেনেকুৱা জংঘালা নহয় চোতালখন কিবা এটা কৰিবই লাগিল মাইক ৰেডি কেমেৰা ৰেডি অ'কে নমস্কাৰ মই বিষ্ণু আৰু আমাৰ চিলন চেনেলত আপোনালোক সকলোকে স্বাগতম যিহেতুকে আপোনালোকে সকলোৱে গম পাইছে বিহু আহিছে সেইবাবে আমি আমাৰ চিলন চেনেলৰ পৰা এটা নতুন মানে কি এটা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ আমি প্ৰশ্ন সুধিম আৰু প্ৰশ্ন যোনে উত্তৰ দিব পাৰে তেখেতক এটা আকৰ্ষণীয় উপহাৰ দিয়া হ'ব আহক আমি এতিয়া আজি গাঁৱত আহিছোঁ আমি গাঁৱৰ পৰিৱেশ গাঁৱৰ মানুহক আমি কেনেদৰে প্ৰশ্ন সোধোঁ আপোনালোকে চাই থাকিব লাইভ টেলিকাষ্ট হৈ আছে আজি কেমেৰা পাৰ্চন কমলৰ সৈতে মই বিষ্ণু এয়া দেখিছে গাঁৱৰ পৰিৱেশ হয় আমি কেমেৰা নিউজৰ ফালৰ পৰা আহিছোঁ চিলন নিউজ চেনেলৰ পৰা আপুনি আমাক আজি এটা উত্তৰ দিব লাগিব আমাৰ এটা অনুষ্ঠান আছে প্ৰশ্ন সুধিলে আমি উপহাৰ দিওঁ সেইবাবে আপোনাৰ উপহাৰ কি আছে উপহাৰ আছে আমাৰ তেচাল খাহী আছে তাৰপিছত আপোনাৰ আছে হাঁহ আছে দেশী হাঁহ ৰ'ব এখেতো ফুৰ্তি লাগিছে আমি এখেতক এতিয়া পোনপটীয়াকৈ আমি ডাইৰেক্ট প্ৰশ্নটো সুধিম এতিয়া মই মাইক্ৰফোনটো পোনপটীয়াকৈ এখেতৰ তাত দিব ওলাইছোঁ আৰু এখেতে ক'ব লাগে যে 1 কেজি পঠা মাংসৰ দাম যদি 700 টকা হয় তেতিয়াহ'লে 1 কেজি পাৰ মাংসৰ দাম কিমান হ'ব প্ৰশ্নটোৰ আপুনি উত্তৰটো দিয়ক দাদা মই এটা কথা কওঁ মাইকটো ধৰিছে শুনক মই এটা কথা কওঁ আপুনি ক'ৰবাত 1 কেজি পাৰ মাংসৰ দাম শুনছি 1 কেজি পাৰ মাংস এটা সাধাৰণ কথা শুনক আমাৰ ঘৰত পাৰা আছে হয় কিন্তু আমি জোৰা চিষ্টেমত বিক্ৰী কৰোঁ এক জোৰা পাৰাৰ দাম হ'ল ফোনটো দিলি অলপ বিজি মানুহ হয় ফোন আহিছে লাইভ টেলিকাষ্ট হৈ আছে দাদা মই টিভি দা আজি কিবা মাইক্ৰফোন লৈ আহিছে কিবা কুৱেশ্যন সুধি আছে মোক মই খেৰখিনি জাপি আছিলোঁ তাতে অলপ দেৰিকৈ ফোন কৰিছোঁ এই নিউজ লাইভত আহিব এই কালি গধূলি তোমাৰ 6টা নে 4টা বজাত 4টা বজাত আহিব এইটো 7টা বজাত 7টা বজাত আহিব দে কালি দেখা পাম খানা হৈ যাব কালি দে গাঁৱৰ মানুহ চবকে জনাই দিবা গম পাইছ নাই দে হ'ব অলপ বিজি আছোঁ অলপ ফোনটো কাটিছে এতিয়া আমাৰ প্ৰশ্নটো উত্তৰ আপুনি দিয়ক দেৰি নকৰি এতিয়া আপোনাৰ কুৱেশ্যনটো হৈছে কি 1 কেজি পঠা মাংসৰ দাম যদি 700 টকা তেতিয়াহ'লে 1 কেজি পাৰ মাংসৰ দাম কিমান হ'ব দাদা আপোনাক কথা কওঁ আমাৰ ঘৰত পাৰা তোমাৰ জোৰাকৈ বিক্ৰী কৰে 1 জোৰা পাৰাৰ দাম হ'ল 250 টকা সেই চিষ্টেমত হেৰি কৰিলে তোমাৰ 1000-1200 হ'ব লাগে হ'ব না এখেতে উত্তৰটো কৈছে কিন্তু উত্তৰটো আমি অকণমান পিছত আমাৰ উত্তৰটো মানে কি প্ৰশ্নটো উত্তৰটো আমি অকণমান পিছত জনাম আৰু অকণমান বেলেগ কুৱেশ্যন সুধোগে নাই আমাৰ ওৱান টাইম দাদা মোক খেৰখিনি দেখুৱাই দেখা আমাৰ ঘৰৰে খেৰখিনি দেখা কি কয় আপুনি কাটক